মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ডিজিটেলি স্কুল আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 7ৰ সমাজ বিচিত্ৰা। ক্লাছ 7ৰ সমাজ বিচিত্ৰাৰ ভূপৃষ্ঠাত সময় গণনা এই লেসনটো আজি আলোচনা কৰিম। এই লেসনটোৰ লগত যিখিনি তোমালোকৰ MCQ হ'ব, লগতে পাঠভিত্তিক যিখিনি প্ৰশ্ন উত্তৰ আছে, গোটেইখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিবা। আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি লোৱা। আজিৰ প্ৰথমটো কুৱেশ্যন কি আছে? দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান? 360। উত্তৰ হ'ব 360। ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান? উত্তৰ হ'ব 82 ডিগ্ৰী 30 মিনিট পূৰ্ব। পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন? এইটো হ'ব উত্তৰ 24 ঘণ্টা। গ্ৰীণউইচৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক কি বোলে? এইটো কি বোলে? গ্ৰীণউইচ মান সময়। কৌণিক দূৰত্বৰ জোখৰ একক কি? ডিগ্ৰী, মিনিট, ছেকেণ্ড। খালী ঠাই পূৰ কৰা। এটা খালী ঠাই পূৰ কৰিব দিছে। ক নম্বৰ কি আছে? পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ডেশ কোণ কৰি থাকে। 360 ডিগ্ৰী কোণ কৰি থাকে। দ্ৰাঘিমা ৰেখাৰ মান বা জোখক কি বোলে? দ্ৰাঘিমাংশ বোলে। প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ কৌণিক দূৰত্ব দ্ৰাঘিমাংশ 0 ডিগ্ৰী। মধ্যাহ্ন সূৰ্যৰ পৰা পূব ফালে 15 ডিগ্ৰী আঁতৰত থকা ঠাইখনত ডেশ বাজিব? 1 বাজিব। শুদ্ধ আৰু অশুদ্ধ নিৰ্ণয় কৰা। ক নম্বৰ কি আছে? পৃথিৱীৰ আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূৰ্যৰ সন্মুখীন হয়। উত্তৰ হ'ব কি? অশুদ্ধ। ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা 180 ডিগ্ৰী অতিক্ৰম কৰাৰ সময়ত একদিন যোগ দিব লাগে। এইটো হ'ব অশুদ্ধ। কোনো এখন ঠাইত নিশা 12 বাজিলে ঠাইখনত এটা দিন শেষ হয় আৰু অন্য এটা দিন আৰম্ভ হয়। এইটো শুদ্ধ। 180 ডিগ্ৰী দ্ৰাঘিমাংশত সময়ৰ ব্যৱধান 12 ঘণ্টা। অশুদ্ধ। গ্ৰীণউইচতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত। শুদ্ধ। শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। অপশ্যন দিয়া আছে। ভ্ৰমণকাৰীয়ে গ্ৰীণউইচৰ মান সময় অনুসাৰে গ্ৰীণউইচৰ পশ্চিমে গ'লে সময় লাভ লোকচান হোৱা বুলি অনুভৱ কৰে। লাভ হ'ব নে লোকচান? লাভ। গ্ৰীণউইচতকৈ মুম্বাইত আগতে সূৰ্য উদয় হয়, গতিকে মুম্বাই পূব পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত। পূব। প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰীত দ্ৰাঘিমাংশ ৰেখাৰ 4 মিনিটতকৈ সময় আগবঢ়া আৰু পিছপৰা। এইটো হ'ব আগবঢ়া। ভাৰতীয় মান দ্ৰাঘিমা ৰেখা হিচাপে 83 ডিগ্ৰী 20/90 ডিগ্ৰী আৰু /82 ডিগ্ৰী 30 মিনিট পূৰ্ব দ্ৰাঘিমা ৰেখাডালক গ্ৰহণ কৰা হৈছে। এইটো হ'ব 82 ডিগ্ৰী 30 মিনিট পূৰ্ব। আমি পিন্ধা সাধাৰণ হাতঘড়ীবোৰ স্থানীয় সময় গ্ৰীণচ মান সময়ৰ ভাৰতীয় মান সময় মতে চলে। উত্তৰ হ'ব ভাৰতীয় মান সময়। পৃথিৱীৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ কেন্দ্ৰৰ মাজেৰে যোৱা কল্পনাত্মক ৰেখাডালক কি বোলে? বিষুৱ ৰেখা, দ্ৰাঘিমা ৰেখা, মেৰুদণ্ড, কৰ্কটক্ৰান্তি। শুদ্ধ উত্তৰ হ'ব মেৰুদণ্ড। এইখিনি হ'ল অপশ্যনেল কুৱেশ্যন বিলাক। 4টাকে অপশ্যন দিয়া আছে। কোনটো শুদ্ধ উত্তৰ হ'ব সেইটো বাছি উলিয়াব লাগে। দ্বিতীয় নম্বৰটো চোৱা কি আছে? পৃথিৱীক উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত ভাগ কৰা ৰেখাডাল কোনটো? মকৰ ক্ৰান্তি, বিষুৱ ৰেখা, প্ৰাথমিক দ্ৰাঘিমা ৰেখা, সুমেক বৃত্ত। সুমেৰু বৃত্ত হ'ব এইটো, সুমেক নহয়। সুমেৰু বৃত্ত। শুদ্ধ উত্তৰ হ'ব বিষুৱ ৰেখা। বিষুৱ ৰেখাৰ সমান্তৰালকৈ থকা কল্পনাত্মক ৰেখাবোৰক কি বোলে? দ্ৰাঘিমা ৰেখা, অক্ষৰেখা, গুৰুবৃত্ত, দ্ৰাঘিমাংশ। শুদ্ধ উত্তৰ হ'ব অক্ষৰেখা। বিষুৱ ৰেখাৰ অক্ষাংশ কিমান? 0 ডিগ্ৰী, 90 ডিগ্ৰী, 23/½ ডিগ্ৰী আৰু 66/½ ডিগ্ৰী। শুদ্ধ উত্তৰ হ'ব 0 ডিগ্ৰী। কোনটো অক্ষৰেখাক কৰ্কটক্ৰান্তি বোলে? শুদ্ধ উত্তৰ হ'ব খ নম্বৰ। দুডাল ক্ৰমিক অক্ষৰেখাৰ মাজৰ গড় দূৰত্ব কিমান? শুদ্ধ উত্তৰ হ'ব 111 কিলোমিটাৰ। বিষুৱ ৰেখাৰ উত্তৰ আৰু দক্ষিণ দিশত কোনো স্থানৰ কৌণিক দূৰত্ব কি বোলে?
দ্ৰাঘিমাংশ, অক্ষাংশ, দ্ৰাঘিমা ৰেখা, গুৰুবৃত্ত। শুদ্ধ উত্তৰ হ'ব অক্ষাংশ। 8 নম্বৰ কুৱেশ্যন কি আছে? উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ সংযোগ কৰা কল্পনাত্মক ৰেখাবোৰক কি বোলে? এইটো উত্তৰ হ'ব খ নম্বৰ দ্ৰাঘিমা ৰেখা বোলে। কোনটো দ্ৰাঘিমা ৰেখাক প্ৰাথমিক দ্ৰাঘিমা ৰেখা বোলে? উত্তৰ হ'ব 0 ডিগ্ৰী। পৃথিৱীত মুঠ কিমান দ্ৰাঘিমা ৰেখা আছে? শুদ্ধ উত্তৰ খ নম্বৰ 360 ডিগ্ৰী। 360 ডাল। 11 নম্বৰ কি আছে? গুৱাহাটীৰ দ্ৰাঘিমাংশ কিমান? শুদ্ধ উত্তৰ হ'ব ক নম্বৰ 92 ডিগ্ৰী 30 মিনিট পূৰ্ব। পৃথিৱীয়ে 1 ডিগ্ৰী দ্ৰাঘিমাংশ ঘূৰিবলৈ কিমান সময় লাগে? শুদ্ধ উত্তৰ হ'ব 4 মিনিট। গ্ৰীনিছত 0 ডিগ্ৰী দুপৰীয়া 12 বাজিলে 45 ডিগ্ৰী পূৰ্ব দ্ৰাঘিমাংশত স্থানীয় সময় কিমান হ'ব? উত্তৰ হ'ব বিয়লি 3 বাজিব। ভাৰতীয় মান সময় গণনাৰ বাবে ব্যৱহৃত মান দ্ৰাঘিমা ৰেখা কোনটো? শুদ্ধ উত্তৰ হ'ব ক নম্বৰ। সময় গণনাৰ ক্ষেত্ৰত 180 ডিগ্ৰী দ্ৰাঘিমা ৰেখা কিয় গুৰুত্বপূৰ্ণ? শুদ্ধ উত্তৰ হ'ব খ নম্বৰ ই 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰ সৈতে গুৰুবৃত্ত গঠন কৰে। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু লাইক কমেণ্ট কৰিবা। ধন্যবাদ।